নমস্কাৰ যোৱাকালি আমি গৈছিলোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰ যেহেতু জুবিন দা শিৱ বাবা ভক্ত আছিলে সেইকাৰণে শিৱ পূজাৰ দিনা গ'লো যাতে জুবিন দাই সোনকালে ন্যায় পায় তাৰ কাৰণে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ I'll hold you close and never let go. I'll give you all my love that you will know. You are my angel sent from above. You are the one. আৰু শেষত মই এটা অপ্ৰিয় সত্য কথা ক'বলৈ ওলাইছোঁ আমাৰ মানুহবোৰে অকল ট্ৰেণ্ডটো ফ'ল' কৰে যেতিয়ালৈ ট্ৰেণ্ডত জাষ্টিছ ফৰ জুবিন গাৰ্গ আছিলে তেতিয়ালৈ চবেই লিখি আছিলে কিন্তু এতিয়া কোনোৱে নিলিখে চবেই আকৌ এবাৰ লিখা কৰক যোনে মোৰ ভিডিঅ' চাই আছে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ